নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে যদি আপুনি নতুন বাইক এখন লৈছে আৰু ভাবিছে যে ক'ৰবাত দূৰ দূৰণিলৈ ফুৰিবলৈ যাব, তেনেহ'লে আপোনালোকে কি কথা মনত ৰাখিব লাগে, কেনেকৈ চলাব লাগে বাইকখন, আৰু বাইকখন কিনি উঠাৰ লগতে আপুনি লং টুৰলৈ লৈ যোৱাটো আপোনালোকৰ কাৰণে ভাল হ'বনে নহ'ব, তাৰ ওপৰত আজিৰ এই ভিডিঅ'টো মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যদি আপুনি নতুন বাইকখন লৈ পেলাই ক'ৰবালৈ ওলাই যায়, তেনেহ'লে এইটো সদায় মনত ৰাখিব যে বাইকখন কেতিয়াও ৰেড লাইনিং বেছিকৈ নকৰিব। মই এইটো এইকাৰণে কৈছোঁ কাৰণ যিহেতু নতুন বাইকখনত ইঞ্জিনৰ পাৰ্টছবোৰো নতুন হৈ থাকে, তাৰ ভিতৰৰ যোনবোৰ মুভিং পাৰ্টছ সেইবোৰো নতুন হৈ থাকে, আৰু নতুন অৱস্থাত এইবোৰৰ মাজৰ ঘৰ্ষণ বেছি হয়। আৰু কি হয়, এইবোৰৰ মাজৰ ঘৰ্ষণ বেছি হোৱাৰ কাৰণেই নতুন ইঞ্জিনবোৰ সাধাৰণতে কি হয়, বেছিকৈ গৰম হোৱা দেখিবলৈ পোৱা যায়। এনেকুৱা সময়ত যদি আপুনি বাৰে বাৰে ৰেড লাইন কৰি থাকে বা হাই আৰপিএমত বাইকখন চলায়, তেতিয়া ইঞ্জিনৰ ভিতৰত যিবোৰ মুভিং পাৰ্টছ থাকে সেইবোৰৰ মাজত ঘৰ্ষণ বাঢ়ি যোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সহজকৈ ক'বলৈ গ'লে পাৰ্টছবোৰৰ যিমানখিনি ক্ষয় হ'ব লাগিছিল তাতকৈ বেছিকৈ ক্ষয় হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, যাৰ ফলত লগে লগে আপুনি গম নাপাব পাৰে, কিন্তু লং টাৰ্মত ইঞ্জিনৰ প্ৰব্লেমে দেখা দিয়াৰ সম্ভাৱনাও বাঢ়ি যায়। সেইকাৰণে নতুন বাইকত ৮০-৯০ এটা ভাল স্পীড হয়, যিটোত গ'লে বা যিটো ৮০-৯০ স্পীডত চলালে আপোনাৰ বাইকখনৰ ইঞ্জিনত একো প্ৰব্লেমে দেখা নিদিয়াৰ সম্ভাৱনা বহুতখিনি বাঢ়ি যায়। তাৰপিছত যদি আপুনি হাইৱেত বাইকখন একদম চিধা হাইৱেত বাইকখন চলায়, তেনেহ'লে কেতিয়াও এটা স্পীডতে বাইকখন চলাই নাথাকিব। বাইকখন কি কৰিব, এবাৰ কম এবাৰ স্পীড বা এনেকৈ কমোৱা বঢ়োৱাকৈ চলাই থাকিব। অৰ্থাৎ মই এইটোৱে ক'বলৈ খুজিছোঁ যে যদি আপুনি ৮০ স্পীডত গৈ আছে, তেনেহ'লে একদম ৮০ স্পীডতে একেৰাহে গৈ নাথাকিব। কেতিয়াবা ৯০ কৰিব, কেতিয়াবা ৯০ৰ পৰা আহি ৮০-৭০ কৰিব, এনেকৈ কমোৱা বঢ়োৱাকৈ কৰি থাকিব। তাৰ পিছতো মন কৰিবলগীয়া কথা এইটোৱে যে আপুনি একদম সঠিক গিয়াৰত সঠিক স্পীডত চলোৱা। অৰ্থাৎ যদি আপুনি হাই স্পীডত ল' গিয়াৰত চলায়, সেইটো আপোনাৰ ইঞ্জিনটোৰ কাৰণে বেয়া হয়, আৰু যদি আপুনি হাই গিয়াৰত ল' স্পীডত চলায়, সেইটো আপোনাৰ ইঞ্জিনটোৰ কাৰণে বেয়া হয়। কিছুমানে কি কৰে, 40 কিলোমিটাৰ স্পীডত যায় কিন্তু ২ নম্বৰতে লগাই থাকে, আৰু কিছুমানে কি কৰে ৫ নম্বৰ গিয়াৰত 30 কিলোমিটাৰত চলাই থাকে। এই দুয়োটাই কিন্তু ইঞ্জিনটোৰ কাৰণে সিমান ভাল নহয়। বন্ধুসকল, এই টপিকটোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছোঁ, যাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। যদি আপুনি বিচাৰে তেনেহ'লে চাব পাৰে। তাৰপিছত যদি আপুনি লং ডিষ্টেঞ্চ ট্ৰেভেল কৰি আছে, তেনেহ'লে কি কৰিব, মাজতে গেপ লৈ বা ষ্টপ লৈ পেলাই চলাব। একেটা স্পীডতে একেবাৰতে বহুত দূৰ একেলগে গুচি নাযাব। মই যিহেতু এইটো আগতে কৈছোঁ যে নতুন বাইকত ইঞ্জিন অভাৰহিটিং নৰ্মেলতকৈ বেছিকৈ সোনকালে হয়, আৰু এই অভাৰহিটিঙত যদি আপুনি বাইকখন চলাই থাকে তেনেহ'লে ইঞ্জিনটোৰ কাৰণে সিমান ভাল নহয়, আৰু সেইকাৰণে মাজে মাজে ব্ৰেক লৈ চলাই থাকিব লাগে নতুন বাইকখন। আৰু এইটো কি হয়, ইঞ্জিনটোৰ লং টাৰ্ম লাইফৰ কাৰণে বেছি ভাল হয়। তাৰ উপৰিও মই এইখিনিতে আপোনালোকক এটা কথা এড কৰিব খোজোঁ যে যদি আপুনি লং টুৰলৈ যাই আছে, তেনেহ'লে লং টুৰত যোৱাৰ আগতে আপোনালোকে বাইকখনৰ টায়াৰ কণ্ডিশ্যন কেনেকুৱা, বাইকখন ভালদৰে কাম কৰি আছে নে নাই, ব্ৰেকছ ভালদৰে কাম কৰি আছে নে নাই, ইণ্ডিকেটৰ ভালদৰে কাম কৰি আছে নে নাই, এনেকুৱা ধৰণৰ কিছুমান বস্তু যিবিলাক দৰকাৰী হয় ৰাইডটোৰ সময়ত, সেইবিলাক নিশ্চয়কৈ চাই ল'ব যে সেইকেইটাই ভালদৰে কাম কৰি আছে নে নাই, আৰু তাৰপিছতহে আপুনি ৰাইডটোলৈ ওলাব। আৰু ৰাইডিং গিয়াৰ্ছ, যদি ৰাইডিং গিয়াৰ্ছ আপোনাৰ তাত আছে তেনেহ'লে খুবেই ভাল কথা, আৰু যদি আপোনাৰ তাত ৰাইডিং গিয়াৰ্ছ নাই, তেনেহ'লে অন্ততঃ মিনিমাম এযোৰ হেণ্ডগ্লভছ আৰু এটা হেলমেট, ভাল কোম্পানীৰ বা ভাল কোৱালিটিৰ ভাল চাৰ্টিফাইড হেলমেট এটা পৰিধান কৰিব, যিটো আপোনাৰ ছেফটিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়। এইবিলাক হৈছে কিছুমান বেছিক বস্তু যিবিলাক আপোনালোকে লং টুৰৰ আগত নিশ্চয়কৈ চেক কৰিবই লাগে যে চব ঠিকে আছে নে নাই, বা চব ঠিকে কাম কৰি আছে নে নাই। বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।